তো জানো সুশীলা, অদৃষ্টর লিখন নহয় খণ্ড, পূৰ্বজন্মৰ কৰ্মফল শুনিছো মাথো আমি ভজন। এয়া সকলো প্ৰভুৰ ইচ্ছা সুশীলা, সকলো প্ৰভুৰ ইচ্ছা। কৃষ্ণ সুশীলা, ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা। আমাক এনে জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিতে জীয়াই ৰাখিছে, আমি সেই পৰিস্থিতিতে আনন্দ মনেৰে থাকিব লাগে সুশীলা, আনন্দ মনেৰে থাকিব লাগে। কৃষ্ণ পূর্ব জন্মর কর্মফল শুনেছো মাত্র আমি বিগত জন্ম। স্বাৰ্থৰ বশৱৰ্তী হৈ মৃত্যুৰ সন্মুখত দুখত চুৰিব মই নোৱাৰো কদাপি। মই তেওঁৰ পৰম ভক্ত, সুস্থ স্বাৰ্থৰ লালসা কৰো যদি ভিক্ষাদানে মৃত্যুৰ সন্মুখত। নহ'বনে ব্ৰাহ্মণ ধৰ্ম, কলংক কালিমা নালাগিব দেখি ভক্ত যাব। এই সুশীলা, নকৰিবা মোক তেনে অনুৰোধ।
জাতিতে ব্রাহ্মণ ওর ধর্ম মানব জাতিকে সুশিক্ষা আৰু সৎ পথ দেখো ক্ষুদ্ৰ স্বাৰ্থৰ লালসাতে মৃত্যুৰ সন্মুখতে দান ভিক্ষা কৰাটো মোৰ ধৰ্ম বিৰুদ্ধ। সুশীলা, তুমি ইয়াকে জানি পোৱা সংসাৰৰ প্ৰতিটো জীৱই এই সংসাৰৰ প্ৰতিটো জীৱই পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিবই লাগিব। সুশীলা, পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিবই লাগিব। কৃষ্ণ ভাগ্যৰ পৰীক্ষা কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। সুশীলা, আমাক এনে জীৱন প্ৰভুৱে দিছে, গতিকে মিছাতেই তুমি কৃষ্ণ কৃপাময়ক ৰোগ নকৰিবা। সুশীলা, মিছাতেই কৃষ্ণ কৃপাময়ক ৰোগ নকৰিবা। আমার আড়াইশো দেবতা খুবই বলাকা হয়ে ধরে বিপাক বৃক্ষর ধরে মহৎ আৰু উদার ভাগ্য দেৱী আমার প্রতি খুব প্রসন্ন হল। গতিকে কি কৰিব পাৰো আমি মাটিৰ মানৱে? কৃষ্ণ।